নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত ভিডিঅ' দিছোঁ আৰু এইফালে দেখিছেনে আমাৰ তিনিচুকীয়া পাণবাৰীত মেলা হৈ আছে আৰু মাছৰ মেলা আহিছে। ডুবাইৰ পৰা বোলে মাছৰ মেলা আহিছে, তো তাকে বোলো মেলা চাবলৈ আহিলোঁ। মাহঁতেও আহিছিলে পূজা চাবলৈ আমাৰ ঘৰত তিনিচুকীয়াত এবাৰ, তো মাহঁতকো লৈ আহিলোঁ মেলা চাবলৈ। দেখিছেনে কিমান ভিৰ, মানে আপোনাৰ পূজাটো ইমান ভিৰ হোৱা নাই নেকি, মেলাত যিমানেই ভিৰ হৈছে। এইফালে দেখিছেনে আমি আগফালৰ পৰা ফ্ৰণ্টত তুলিছোঁ, মানে ৰাস্তাটো আমি পাৰ হ'বই পৰা নাই, ইমানেই গাড়ী মটৰ ভিৰ। ভাল দেখিছেনে। এতিয়া ভিতৰত যাওঁ বোলো, টিকেট কাটি লওঁ। এইফালে আমাৰ টিকেট কটা হৈ গ'ল। টিকেট কাটোতে আমাৰ কমেও আধা ঘণ্টা ওপৰ আমি ৰখিছোঁ, লাইন পাতিছোঁ। এতিয়া আমি মাছ চাবলৈ সোমাইছোঁ। দেখিছেনে মাছ, এইফালে এইটো চাইডে মাছ, এইফালে মাছ, চব চাইডে। আৰু মানে ইমানে গৰম হৈ গৈছে ন, মানুহৰ ভিৰত মানে বহুত গৰম হৈ গৈছে। এইফালে মাছবিলাক চাওকচোন, ধুনীয়াকৈ এনেকৈ অক্সিজেন দি থৈছে, ধুনীয়া কৰি এনেকৈ দুইটা ছাইডে মানে মাছে। আৰু এটা আছে ওপৰত, যোনটো আপোনাৰ ওপৰেদি চাব পাৰি যে, সেইটো দেখাম। এইখিনি প্ৰথমতে আমি চাই লওঁ। দেখিছে মানুহ ইমান ভিৰ, মই এবাৰ দুবাৰ ৰখি দিছোঁ অলপ হাৱা খাই লওঁ বুলি ফেনৰ, মানে বহুত মানুহ দেখিছেনে। আৰু এইখিনি মাছ চাওকচোন, ইমান ধুনীয়া একদম, ইমানখিনি মানে মাছ মানে দেখি মানে চৌ লাগি গৈছে, ইমানেই ধুনীয়াকৈ দেখিছেনে। কি ধুনীয়া লাগিছে দেখিবলৈ, মানে বিৰাটেই ধুনীয়া। মানে নেদেখা বস্তু, মানে নেদেখা মানে নহয় আৰু, এইবিলাকতো দেখি পাওঁ, কিন্তু হ'লেও মানে মেলা বুলি ক'লে ভাল লাগে আৰু কিবা এটা। দেখিছেনে ইমান ধুনীয়া, আৰু বিশেষকৈ ল'ৰা ছোৱালীবিলাকক দেখাব লাগে। আৰু ইয়াত মানে মাছৰ যোনটো মাছ আছে, মানে তাৰ প্ৰত্যেকটো মাছৰ নাম লিখি দিছে, যাতে কোনটো মাছ কি কয় চব নাম মানে লিখি দিছে। আৰু এইটো এটা চাওকচোন, মিছা মাছৰ নিচিনা কেনেকুৱা দেখিছেনে, কি ধুনীয়াকৈ ৰখি আছে। আৰু সেইফালে এটা দেখিছেনে, ইমান ধুনীয়াকৈ ৰখি আছে, মানে অকণমানি চাওকচোন, একদম যেন সজাই থৈ দিছে এনেকুৱাই লাগিছে। এইটা বিৰাটেই ধুনীয়া, মানে আনকমন বস্তু বুলি ক'লেও বেয়া নহয়। সেইফালে তামাম ভিৰ, কিন্তু ভিৰ ক'ব নালাগে, ভিৰ বহুত। আপোনালোকে যদি কোনোবাই চাব বিচাৰে মেলা, তিনিচুকীয়া আহিব, পাণবাৰী তেতিয়াও হৈ আছে মেলা, থাকিব কেইবাদিনো থাকিব। কেই তাৰিখলৈকে থাকে সেইটো মই নাজানো, কিন্তু ভালেমান কেইদিন আছে, আপোনালোকে আহিব পাৰে, ল'ৰা ছোৱালীবিলাকক দেখাব পাৰে। পূজা চাবলৈ অহা নাই মানুহবিলাকে, চব মেলা চাবলৈ। কেনেকুৱা ভিৰ, বাপৰে। সেইটো চাইডে যাম মই। তুমি মাছ চাইছানে, দেখিছানে? এইখিনি চাবি, ধুনীয়া লাগিছে ন এইখিনি। কি হয় এইটো উৰি গ'ল, এইখিনিকে
আহি যোৱা আহি যোৱা ইয়াত এনেকুৱাবোৰ জেগাত পাছত Indonesia. बेटा नजारा दे हम लोग का नहीं है ना बेटा मारेगा बोल बोला 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 সেইটো চা কি হয় পাথৰবোৰ খাই নলগি থাকে এইকেইটা বেলেগ চব একে চাই গ'লো এইখিনি বহুত ধুনীয়া আকৌ সেই মাছখিনি বহুত ধুনীয়া লাগিছে আৰু ওপৰত আছে এইখিনি একদম খুলি দিওঁ থৈ দিওঁ আৰু আমি ফেনখনৰ ওচৰত অলপ দেৰি ৰখি লৈছোঁ যিহেতু বহুত গৰম আপোনালোকক কৈছোঁৱেই এইফালে মাহঁতে আমি গোটেইকেইজনী অলপ ৰখি লৈছোঁ মই অলপ খালী হৈ লওক তাৰপিছত যাম এইফালে দেখিছেনে এইফালে বাইদেউ ভিডিঅ' কৰি আছে এইফালে আমি এতিয়া যাম যোনটো ওপৰত যে মাছটো যে দেখি পাই যে আমি যে এইটো হৈছে ইয়াত মামাটো দেখিছেনে তামাম ভিৰ ইয়াত মানে ভিৰ কৰিব দিয়া নাই যিহেতু এইবিলাক গ্লাছৰ ন অলপ ভয়ো থাকে সেইকাৰণে ভিৰ ইয়াত কৰিব দিয়া নাই এইফালৰ পৰা মাইকত চিঞৰি আছে মানুহবিলাকে যিহেতু ভিডিঅ' কৰিবই মানে বস্তু এটা দেখিছে আনকমন বস্তু এটা সেইটো কাৰণে ভিডিঅ' কৰিছে দেখিছেনে ওপৰত কিমান মাছ আছে এইবিলাক আৰু তলৰ পৰা পূৰা এচি দি দিছে ঠাণ্ডা এইখিনি জেগাতে ভাল লাগিলে মানে একদম ঠাণ্ডা ইমান ধুনীয়া ৰঙা নীলা যেনেকুৱা মাছ মানে সৰু সৰু ডাঙৰ সৰু চব ঠাণ্ডা লাগিছে ঠাণ্ডা লাগি चलते रहिए आगे बढ़ाने के लिए आगे निकलते चलिए দেখিলা কিমান দীঘল একেবাৰে লাষ্টত দুটামান ডাঙৰ মাছ আছে এফালে চাওকচোন কিমান ডাঙৰ এই মাছটো মানে বহুতেই ডাঙৰ দেই আছে কেইবাটাও একেবাৰে লাষ্টত শেষত ইমান ডাঙৰ মাছ কেইটামান আছে চাওকচোন
পেহীয়ে পূৰা চুবলৈ মন কৰিছে, একদম হাত দি দিছে। এইফালে আমাৰ পেহী, এইফালে বাইদেউ, দেখিছেনে ডাঙৰ মাছ আৰু নাই ইমানখিনি। সেইটো এটা ডাঙৰ মাছ একদম তলত পৰি আছে। মানে কিবা এটা ভাল লাগি গ'ল দেখি মানে। ব'লা 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 চলি দিয়া। এইটো এটা এইটো ডাঙৰটো। এইফালে লাষ্ট এইখিনি ডাঙৰ মাছ। ভাল লাগিলে কিবা এটা দেখি, মাছবিলাক চাই ভাল লাগিলে, বিৰাটেই ধুনীয়া। চব বিধৰে মাছ আছে, চব প্ৰত্যেকটো মাছৰ নাম লিখি দিছে। আৰু এইখিনিতে লাষ্ট মাছৰ হেৰি নাই আৰু ভিতৰত এইখিনি মেলা। এইফালে চকৰিটো দেখিছে কিমান ডাঙৰ, মানে উঠিবলৈ মন যায় কিন্তু ভয়ো লাগে, বহুত ডাঙৰ। নাই নাই এইটো বহুত জোঘৰাই, বহুত জোঘৰাই। চকুটো বহুত ডাঙৰ ৰে। নাই নাই সেইবোৰ নাচাম, ভাল কিমান ওখ চকৰি, বাপৰে। এটা কিমান যে ঘূৰাব চাচোন, পাৰিবি বেটা চা। আৰু কেনেকুৱা চিঞৰিছে চা। পাৰিম খালি ভয় লাগে। এই বস্তুটো এনেকৈ আহে নাই, এই তেতিয়া ভয় লাগে। তেতিয়া মানে বহুত ভয় লাগে, মই কৈছোঁ নহয়। সেইকাৰণে এইটো বেছি ওখ কাৰণে মানুহ কম দিছে, ইমান মানুহ যদিও ভয় উঠিব পাৰে। কেনেকুৱা চিঞৰিছে চা। আৰু সেইফালে মোৰ ল'ৰাটো দেখিছেনে, মেলা চাবলৈ আহে কিন্তু মেলাত উঠিবই নোৱাৰে। দেখিছেনে, চব ল'ৰা ছোৱালীবিলাক বগাই গৈছে কিন্তু সি বগাব নোৱাৰে, ভয় কৰে। যেনেকৈ পাহাৰ বগাই যে তেনেকুৱাকৈ বগায়। আৰু মাজতে কৰিছে, কেইবাবাৰো কৰিছে, উঠে কিন্তু তাৰ ভয়টো মানে এতিয়াও ভাঙি যোৱা নাই। কেনেদৰে উঠিব লাগে সেইটো মানে সি গম পোৱা নাই। হয়তো দেখিছেনে বগাই আছে এইফালে, সেইটোতে সিহঁতৰ ফূৰ্তি। চবেই খেলিছে, সি মানে দুবাৰমানহে এনেকৈ বগাবহে পালে, তাৰপিছত নমাই দিলে। যিহেতু বেছি দেৰি নিদিয়ে, বহুত মানে লাইন লাগি আছে উঠিবলৈ। তাক দেখিছেনে বাইদেউ ল'ৰাটোৱে টানিছে ওপৰৰ পৰা, হয়তো ভয় কিমান দেখিছেনে। কিন্তু ঘৰত আকৌ একেবাৰে সি ডন, কিন্তু এইবিলাক বস্তুত সি নোৱাৰে। এইফালে দেখিছেনে।